हेलो फ्रेंड्स আপোনালোক সকলোকে জানো আহক ইউটিউব চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ লৈছো পৰিবেশ অধ্যয়নৰ 20টা অতি গুৰুত্বপূৰ্ণ আৰু সম্ভাৱ্য প্ৰশ্ন আৰু তাৰ উত্তৰ সম্পৰ্কে বন্ধুসকল আজিৰ ভিডিওটো যিখিনি প্ৰশ্ন আছে এইখিনিৰ কোনো অপচন দিয়া হোৱা নাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশ্নৰ লগতে উত্তৰখিনি সিধাকৈ দিয়া হৈছে তো বলক বন্ধুসকল পলম নকৰি পুনঃ ভিডিওটো আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো হ'ল হালধীয়া বিপ্লৱ কিহৰ লগত জড়িত ইয়াৰ উত্তৰটো হ'ব তৈলবীজ উৎপাদনৰ লগত তেলজাতীয় যিবোৰ শস্য আছে যেনে সৰিয়হ তিল তিসি এই শস্যবোৰৰ অধিক পৰিমাণৰ উৎপাদনক হালধীয়া বিপ্লৱ হোৱা বুলি কোৱা হয় 2 নম্বৰ পৰিবেশ প্ৰদূষণৰ অন্যতম এটা কাৰক হ'ল ইয়াৰ উত্তৰটো হ'ব শিল্পায়ন বা উদ্যোগীকৰণ পৰিবেশ প্ৰদূষণৰ আৰু বহুতো কাৰণ আছে তাৰ ভিতৰত বৰ্তমানে যি ধৰণে উদ্যোগীকৰণ হৈ আছে ই পৰিবেশ প্ৰদূষণৰ অন্যতম এটা কাৰণ 3 নম্বৰ ডিডিটিৰ সম্পূৰ্ণ ৰূপটো কি এর উত্তৰটো হ'ব ডাইক্লোৰো ডাইফিনাইল ট্ৰাইক্লোৰো ইথেন ডিডিটি বিশেষকৈ মহ বা সেই ধৰণৰ যিবোৰ পোকপৰু আছে এইবোৰ আঁতৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিন্তু ডিডিটিৰ পৰিবেশৰ ওপৰত কুপ্ৰভাৱ থকাৰ বাবে ইয়াৰ ব্যৱহাৰটো বহু পৰিমাণে বৰ্তমানে কমিছে 4 নম্বৰ হাৰ্বিসাইড কিহৰ লগত জড়িত ইয়াৰ উত্তৰটো হ'ব অপতৃণ নাশ কৰাৰ লগত অপতৃণ নাশ কৰিবলৈ আমি হাৰ্বিসাইড বা অপতৃণ নাশক ব্যৱহাৰ কৰোঁ 5 নম্বৰ ক্ৰমাগত জুম খেতি কৰিলে ইয়াৰ উত্তৰটো হ'ব মাটিৰ উৰ্বৰতা হ্ৰাস পায় কেৱল জুম খেতিয়ে নহয় একেডৰা মাটিত প্ৰতি বছৰে একে ধৰণৰ খেতি কৰিলে মাটিৰ উৰ্বৰতা হ্ৰাস পায় হেহে আমি 1-2 বছৰৰ মূৰে মাটিডৰাত বেলেগ ধৰণৰ শস্য উৎপাদন কৰিলে মাটিৰ উৰ্বৰতা ৰক্ষা হয় 6 নম্বৰ ভূমিক্ষয় প্ৰতিৰোধৰ সহজ উপায়টি হ'ল ইয়াৰ উত্তৰটো হ'ব বনভূমিৰ পৰিমাণ বৃদ্ধি কৰা 7 নম্বৰ মাটিত কোনটো সাৰৰ ক্ৰমাগত ব্যৱহাৰে মাটি আম্লিক কৰি তোলে ইয়াৰ উত্তৰটো হ'ব এমোনিয়াম সালফেটৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিলে বা ক্ৰমাগতভাৱে ব্যৱহাৰ কৰিলে মাটি আম্লিক হৈ যায় বা এসিডিক হৈ উঠে 8 নম্বৰ কোনটো সাৰ ক্ৰমাগতভাৱে ব্যৱহাৰ কৰিলে মাটি ক্ষাৰধৰ্মী হৈ উঠে ইয়াৰ উত্তৰটো হ'ব পটাছ সাৰ ক্ৰমাগতভাৱে ব্যৱহাৰ কৰিলে মাটি ক্ষাৰধৰ্মী বা এলকেলাইন হৈ উঠে 9 নম্বৰ সিগাৰেটৰ ধোঁৱাত থকা কেন্সাৰ সৃষ্টিকাৰী উপাদানটো কি ইয়াৰ উত্তৰটো হ'ব ক্ল'ৰবেনজিনক ফিনাইল ক্লৰাইড বুলিও জনা যায় আৰু এই ক্ল'ৰবেনজিন সিগাৰেটৰ ধোঁৱাৰ লগত আমাৰ হাওঁফাওত প্ৰৱেশ কৰি কেন্সাৰ ৰোগৰ সৃষ্টি কৰে মিনামাটা ৰোগ সৃষ্টিকাৰী ধাতুটো কি ইয়াৰ উত্তৰটো হ'ব মিথাইল মাৰ্কাৰী মিনামাটা ৰোগটো প্ৰথমতে ধৰা পৰে 1956 চনত জাপানৰ মিনামাটা সাগৰৰ পাৰত অৱস্থিত চিচু কৰ্পোৰেচন নামৰ এটা কোম্পানীৰ এটা ৰাসায়নিক কাৰখানাৰ পৰা বৰ্জিত পদাৰ্থবোৰ মিনামাটা সাগৰত পেলোৱাৰ ফলত এই ৰাসায়নিক বৰ্জ্য পদাৰ্থবোৰত মিথাইল মাৰ্কাৰী থকাৰ বাবে
মিনামাটা সাগৰৰ পানী প্ৰদূষিত হয় আৰু এই সাগৰৰ পাৰত থকা মানুহবোৰে এই সাগৰৰ মাছ আৰু বিভিন্ন সাগৰীয় প্ৰাণী আদি খোৱাৰ ফলত তেওঁলোকৰ এটা বেমাৰ ধৰা পৰে আৰু এই বেমাৰটোক মিনামাটা ৰোগ বুলি নামকৰণ কৰা হয়। 11 নম্বৰ পৰিৱেশৰ প্ৰধান গ্ৰীণহাউচ গেছটো হৈছে, ইয়াৰ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড। গ্ৰীণহাউচত যিবোৰ গেছে প্ৰভাৱ পেলায় তাৰ ভিতৰত কাৰ্বন ডাই অক্সাইড হৈছে অন্যতম। 12 নম্বৰ এচিড বৰ্ষণৰ বাবে দায়ী গেছটো হৈছে, ইয়াৰ উত্তৰটো হৈছে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডে পানী আৰু বায়ুৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড সৃষ্টি কৰে আৰু এইবোৰেই এচিড বৰ্ষণৰ বাবে দায়ী। শব্দৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা এককটো হৈছে, ইয়াৰ উত্তৰটো হৈছে ডেচিবেল। 14 নম্বৰ আলোকবৰ্ষ কিহৰ একক? ইয়াৰ উত্তৰটো হৈছে দূৰত্বৰ। হয় বন্ধুসকল, পোহৰে এক বছৰত যিমান দূৰত্ব অতিক্ৰম কৰে সেই দূৰত্বটোক আলোকবৰ্ষ বুলি কোৱা হয়। আপোনালোকে জানে যে পোহৰে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। সেই হিচাপে এক বছৰত বহুত দূৰত্ব অতিক্ৰম কৰে। সেয়েহে আলোকবৰ্ষ দূৰত্বৰ এটা বৃহৎ একক। ধঁপাতত থকা ক্ষতিকাৰক দ্ৰব্যবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কেডমিয়াম। 16 নম্বৰ কেডমিয়ামৰ দ্বাৰা সৃষ্ট ৰোগবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ইটাই ৰোগবিধ জাপানৰ টয়োমা প্ৰদেশৰ জিনজু নদীৰ অৱবাহিক অঞ্চলত বাস কৰা লোকসকলৰ মাজত 1912 চনৰ আশে-পাশে প্ৰথম ধৰা পৰে। এই ৰোগবিধে মানুহৰ হাড় আৰু গাঁঠিবোৰত প্ৰচণ্ড বিষৰ সৃষ্টি কৰে আৰু ইয়াৰ স্থানীয় লোকসকলে এই প্ৰচণ্ড বিষৰ বেমাৰটোক ইটাই নাম দিয়ে। 17 সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটোৰ নাম কি? আমি জানো ধাতুবোৰ সাধাৰণ উষ্ণতাত বা সাধাৰণ অৱস্থাত গোটা অৱস্থাত থাকে, যেনে লো বা চিলভাৰ বা গোল্ড আদিবোৰ গোটা অৱস্থাত থাকে, কিন্তু সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হৈছে পাৰা বা মাৰ্কাৰী। 18 সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা অধাতুটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ব্ৰমিন। আমি জানো অধাতুবোৰ সাধাৰণ উষ্ণতাত গেছীয় অৱস্থাত থাকে, কিন্তু ব্ৰমিন মৌলটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। 19 বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছ কোনটো? ইয়াৰ উত্তৰটো হৈছে নাইট্ৰজেন। বায়ুৰ প্ৰায় 78% নাইট্ৰজেন গেছেৰে ভৰি আছে আৰু 21% বা 21% অক্সিজেন গেছ আৰু বাকী যিখিনি আছে এইখিনি অন্যান্য গেছৰ দ্বাৰা পৰিপূৰ্ণ হৈ আছে। 20 নম্বৰ নেফ্ৰটক্সিক কি? ইয়াৰ উত্তৰটো হৈছে কিডনী বা বৃক্কৰ ক্ষতিসাধন কৰা ধাতুবোৰ। যিবোৰ ধাতুৱে বৃক্ক বা কিডনীৰ ক্ষতিসাধন কৰে এইবোৰক নেফ্ৰটক্সিক বোলা হয়। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি এই ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ কিবা ক'ব লগা আছে তেন্তে প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।